নমস্কাৰ, মই প্ৰাৰ্থনা। আজিৰ দিনটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ এটা মাছৰ ৰেচিপি। সৰিয়হৰ লগত মাছ মই কেনেদৰে বনাওঁ সেয়া দেখাম আজি। এইটো ৰেচিপি সকলোৱে বনায়েই, মইনো কেনেকৈ বনাওঁ সেয়াই আজি দেখাম। এয়া মই বিলাহী, পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া এটা লৈছোঁ, লৈ পেলাই এয়া পেষ্ট বনাই ল'লোঁ। এতিয়া মই এয়া মাছ ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই কৰা মাছখিনি ফ্ৰাই কৰি হোৱাৰ পাছত এইখিনি তেলতে মই বটি লোৱা সৰিয়হখিনি দিম। সৰিয়হ বটাখিনি মই দি এনেকৈ অলপ ভাজি লৈছোঁ। তাৰপিছতে ইয়াত মই বটি থোৱা বিলাহী আৰু পিঁয়াজখিনি দিম। এতিয়া ইয়াতে মই এইখিনি দি ল'লোঁ, দি লৈ পেলাই এয়া অলপমান ভাজি থাকিম। ভাজি বস্তুটো তেলটো ওলোৱালৈকে মানে এইখিনি ভাজি থাকিম। ইয়াতে মই এড কৰিছোঁ এতিয়া অকণমান জিৰা গুড়ি আৰু লগতে অকণমান ফিছকাৰী মছলাখিনি দি এনেকৈ মই লৰাই দিছোঁ, ভালকৈ মিহলাই দিছোঁ। আৰু বেছি একো মছলা দিয়া নাই, অকল জিৰা গুড়ি আৰু ফিছকাৰী মছলা অকণমানেই দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজ খাই গৈছে, দেখিছে ইমান ধুনীয়া কালাৰ হৈ গৈছে। ইয়াতে এতিয়া মই গৰম পানী অকণমান এড কৰিছোঁ। পানীটো আন্দাজমতে দিব, যাক যিমানটোকৈ লাগে সিমানটোকৈ দিব। মই এয়া পানী এড কৰিছোঁ। ইয়াক অকণমান উতলিবলৈ দিম। উতলাৰ পিছতে মই মাছ দি দিম। এয়া হৈ গৈছে। এতিয়া মই হ'বৰ আগে অকণমান কচুৰি মেথি দি দিছোঁ। এয়া মোৰ আজিৰ সৰিয়হৰ লগত মাছ ৰেডি। খাবলৈ যে বিৰাট বেছি টেষ্টি হৈছে। এনেকৈ আপোনালোকেও বনাই চাবচোন।